হেল্ল' ফ্ৰেণ্ড, মই আজি চাবোন বনাম বুলি ভাবিছোঁ। এইখিনি মাটি দালি লৈছোঁ। মাটি দালিখিনি মই ধুই লৈছোঁ, ধুনীয়াকৈ তিয়াই থৈছিলোঁ। তিয়াই থৈ মই এইখিনি ধুই লৈছোঁ, বেছি লোৱা নাই, মই জোখত মই কম পৰিমাণে লৈছোঁ। আৰু এইখিনি লৈছোঁ মই হালধি, আৰু লৈছোঁ মই এইটো ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুল দি বনাম মই, এইটো ভিটামিন ই কেপচুল। আৰু আনি থৈছোঁ এইটো চবেজটো, মই এইটো ব্যৱহাৰ কৰাই নাই। মই এইটো চবেজটো আনি থৈ দিছোঁ। এইটো অনলাইনৰ পৰা আনি থৈছোঁ, কিন্তু খুলিমহে আজি বনাম। এইটো মই ভাবিছোঁ আজি মই বনাম, এইটো চবেজ দি মই বনাম এইখিনি মাটি দালি, হালধি আৰু ভিটামিন ই কেপচুল দি। তাৰে মই এটা দিম এইখিনি মই চবেজত, এইখিনি চাবোনত। মই প্ৰথমতে মাটি দালিখিনি আৰু হালধিখিনি মিক্সিটোত দি মই প্ৰথম মিহি কৰি ল'ম। তাৰপিছত আপোনালোকক সকলোকে দেখাই থাকিম, চাই থাকিব ভিডিঅ'টোৰ যোগেদি। মোৰ চবেজখিনি মই দুটা জোখাৰে লৈ লৈছোঁ। তাত মই দিম এটা ই কেপচুল, আৰু দিম মই এইখিনি মিক্সাৰত দি দি ল'লোঁ, এইখিনি গুড়ি কৰি ল'লোঁ। তাৰপিছত মই এইখিনি পানী গৰম কৰি ৰাখিছোঁ। তাতে মই এইটো চচটো দি দিছোঁ, দি মই চবেজখিনি গলাই ল'ম। চবেজখিনি ইয়াতে মই গলাই লওঁ। তাৰপাছত দি দিম মই হালধিখিনি। চবেজখিনি গলি শেষ হৈ যোৱালৈকে মই হালধিখিনি এতিয়া নিদিম, চবেজখিনি গলি শেষ হৈ লওক। এইখিনি চবেজ মই ইয়াত দি গলাই লৈছোঁ। ইয়াত এইখিনি গলি শেষ নোহোৱালৈকে ইয়াত এইখিনি লৰাই থাকিব লাগিব, ইয়াত যাতে গোটা গোটা হৈ নাযায়। সেইটো মনত ৰাখিব আপোনালোকে। এইখিনি যাতে ইয়াত গোটা গোটা হৈ নাথাকে, এইখিনি গোটেই পানী হৈ যাব লাগিব। মই এইবাৰ চবেজটো গাখীৰৰ পৰা বনোৱা চবেজটো আনিছিলোঁ। এইটো বগা হৈ গৈছে, মন কৰিছে চবেজটো, কাৰণ এইটো গাখীৰে বনোৱা চবেজ। ইয়াত মই হালধি আৰু মাটি দালিখিনি পিচি থোৱাখিনি ইয়াত দি দিছোঁ, কাৰণ মই গোটেইখিনি নিদিওঁ। গোটেইখিনি দিলে মোৰ বহুত বেছি হৈ যাবগৈ, অলপ ৰাখি দিছোঁ ইয়াত মই এইটো ভিটামিন ই কেপচুলটো এইটো ইয়াত কাটি ইয়াত দি দিম, দি এইখিনি লৰাই থাকিম। কাৰণ মই আজি ভিডিঅ'টো কৰিবৰ কাৰণে মই নিজে এটা হাতে কৰিবলগীয়া হৈছে, সেইকাৰণে গোটেইখিনি দেখুৱাবগৈ পৰা নাই। মই দুটাহে চাবোন বনাম, সেইটো গতিকে মই এটা ভিটামিন ই কেপচুল দি দিছোঁ। মোৰ চবেজটো গাখীৰৰ, সেইটো গতিকে হালধি কালাৰটো কেনেকুৱা হৈ গৈছে মন কৰকচোন। হালধি আৰু মাটি দালিয়ে বনোৱা কালাৰটো কেনেকুৱা হৈ গৈছে মন কৰকচোন। মই এইখিনি এতিয়া লৰাই আছোঁ। এইখিনি অলপ দেৰি লৰাই মই এইখিনি ফেনখিনি, ওপৰৰ ফেনখিনি আঁতৰাই থাকিব লাগিব, তেতিয়া চাবোনটো ফেন উঠি নাথাকে, দেখিবলৈ ভাল লাগিব। মই দুটা চাবোন বনাইছোঁ, গতিকে মই ভিটামিন ই কেপচুল এটাহে দিছোঁ। মোৰ চাবোন ৰেডি হৈ গ'ল। মই এতিয়া ইয়াত ৰাখিম, দেখাম আপোনালোকক। মোৰ দুটাতকৈ অলপ বেছি হৈ গ'ল, দুটা বনাইছিলোঁ কিন্তু অলপ বেছি হৈ গ'লে চব। এটা অকণমান বেছি হৈ গ'ল। এইখিনি মই এতিয়া ইয়াৰ ওপৰৰ ফেনখিনি মই আঁতৰাই ৰাখিম, কাৰণ ফেনখিনি থাকিলে চাবোনটো দেখিবলৈ বেয়া হৈ যাব। এইখিনি ফেনখিনি আপোনালোকে এনেদৰে আঁতৰাই দিব, তেতিয়া চাবোনটো দেখিবলৈ বহুত ধুনীয়া হ'ব। মই আপোনালোকক দেখাই থাকিম বাৰু। এতিয়া মই ইয়াত ফ্ৰিজত ৰাখিম 20-25 মিনিটৰ কাৰণে। তাৰপিছত উলিয়াই মই আপোনালোকক দেখাম বাৰু মোৰ চাবোনখিনি কেনেকুৱা হৈছে। মই আৰু এটা বনাইছোঁ, এইটো হালধি আৰু নেমু ৰস দি বনাইছোঁ। এইটো আপোনালোকক কেনেকৈ বনাইছোঁ দেখুৱাবলৈ নহ'লে, এইটো মই হোৱাগৈ নাই, এইটো পিছত বনাইছোঁ। সেইখিনি তাত মই ফ্ৰিজত ৰাখি থৈছোঁ। তাৰপিছত মই বনাবলৈ এইটো নেমু আৰু হালধি দি এটা বনাইছোঁ। নেমুটো কমপ্লিট হোৱাগৈ নাই এতিয়ালৈকে। মই যেতিয়া হয় গোটেইখিনি মই এইটো ফ্ৰিজত ৰাখিম, তাৰপিছত মই আপোনালোকক দেখাই থাকিম মোৰ ৰিজাল্টনো কি হৈছে, আপোনালোকে চাই থাকিব। আপোনালোকেও ঘৰতে এনেদৰে বনাব পাৰিব।
মোৰ চাবোন এয়া ৰেডি হৈ গ'ল। মই নাই কমেও 30 মিনিটমান ৰাখিলোঁ। আজি অলপ দেৰি হৈ গ'ল, কাৰেণ্টটো গুচি গৈছিলে। কাৰেণ্টটো যোৱাৰ কাৰণে অকণমান ফ্ৰিজত থোৱা সময় হ'ল। 30 মিনিটমান, প্ৰায় 30 মিনিটমানেই হ'ল। মোৰ চাবোনকেইটা ৰেডি হৈ গ'ল। এতিয়া চাওকচোন ইমান ধুনীয়া চাবোন ওলাইছে। এনেদৰে আপোনালোকে ঘৰতে বনাই চাবচোন। ভিডিঅ'টো মই ইমানতে কৈ সামৰণি মাৰিছোঁ।